ভূতেষু ষষ্ঠী ৰূপেণ সংস্থিতা নমস্কাৰ গুৰুৰ পৰা আমাৰ 6ত পৰে তেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু গুৰু এটা বনাইছে তাৰ নিজেই পূজা কৰি নমস্কাৰ মই প্ৰিয়া ধনচিতা সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু আজি মই এঠাইত আছোঁ যিহেতু শাৰদীয় অক্টোবৰ সোমালে গতিকে আমাৰ শৰতৰ আগমন হৈছে শেৱালি ফুলিছে শাৰদীয় বতৰ আৰু শাৰদীয় বতৰ মানে আমাৰ পূজা লগা এটা অনুভৱ আৰু সকলোৰে ভাল লাগি আহে মনবোৰ এতিয়াৰ পৰা পূজা আৰম্ভ হ'ব গণেশ পূজাৰ পৰাই আৰম্ভ হৈ যায় সকলো পূজা আৰু এতিয়া দুৰ্গা উৎসৱৰ বতৰ যিহেতু গতিকে আজি সেই সংক্ৰান্ততে এঠাইলৈ আহিছোঁ আৰু এতিয়া সকলোৱে দুৰ্গা প্ৰতিমা যিসকল মানে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰে তেওঁলোক এতিয়া দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত আপোনালোকে দেখিয়ে আছে আজি মই এগৰাকী কণমানি ক্লাছ 9ম শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানিৰ ওচৰলৈ আহিছোঁ তেওঁ দুৰ্গা প্ৰতিমা নিজে নিজ হাতেৰে নিৰ্মাণ কৰিছে তেওঁৰ সুন্দৰ শৈলীৰে আপোনালোকে দেখিব তেওঁৰ হাতৰ শৈলীৰে নিৰ্মাণ কৰা এই দুৰ্গা প্ৰতিমা আপোনালোকক মই দেখুৱাম ভিডিঅ'ত আৰু কোননো সেইগৰাকী অকণমানি যুৱক তেওঁক আহক আজি আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ মই কৈছিলোঁ যিহেতু মই সদায় প্ৰতিভাৰে সন্ধান কৰিম আৰু যোনে যিয়ে হাতে কামে লাগি কামবোৰ কৰে তেওঁলোককে সন্ধান কৰি আপোনালোকক দেখুৱাই যাম অচিনাকি মুখবোৰ আপোনালোকক চিনাকি কৰাই দিম আৰু আহক এয়া মই তেওঁৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ শাৰদীয় দুৰ্গা উৎসৱৰ আগমন গতিকে মহিষ্মৰ্দিনী দুৰ্গা দেৱীৰ প্ৰতিমা বনোৱা বহু মৃন্ময় শিল্পী আপুনি মই এতিয়ালৈকে দেখি আছোঁ কিন্তু এইগৰাকী মৃন্ময় শিল্পী অলপ সুকীয়া কাৰণ এইগৰাকীৰ বয়স অতিকৈ কম 9ম শ্ৰেণীত পঢ়ি থকা এইগৰাকীনো কোন ছাত্ৰই এনেদৰে ইমান সুন্দৰকৈ দেৱী দুৰ্গাৰ প্ৰতিমা বনাইছে তাক জানিবলৈ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাওক আৰু সকলো কথা জানিব পাৰিব আৰু এইগৰাকী কণমানি শিল্পীক আপোনালোকে প্ৰেৰণা দিয়ক যাতে তেওঁ আগন্তুক জীৱনত আগুৱাই যাব পাৰে আৰু এয়া মোৰ লগত আছে এই কণমানিগৰাকী যিয়ে এই আপোনালোকে দেখিছে আমাৰ কাষতে থকা দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে তোমাৰ নামটো কওক মোৰ নাম অয়ন কুণ্ডু তেওঁৰ নাম আৰু কেতিয়াৰ পৰা নিৰ্মাণ কৰিছিলা প্ৰতিমা মই এইটো মাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ এমাহ লাগে বনাবলৈ মাৰ্চৰ পৰা আৰম্ভ কৰিছিলা এবাৰ আগতে বনাইছানে আগতে বনাইছিলোঁ কেতিয়া কোন ক্লাছৰ পৰা বনাবলৈ আৰম্ভ কৰিছা তুমি মইতো 6ৰ পৰা আৰম্ভ কৰিছিলোঁ তেওঁ 6ৰ পৰাই আৰম্ভ কৰিছিলে এইটো বনাবলৈ আৰু ক'ত শিকিলা মানে নিজে শিকিলা নে কি কেনেকৈ নিজে শিকিছা প্ৰথমে কেনেকৈ বনাইছিলা কেনেকৈ আৰম্ভ কৰিছিলা প্ৰথমেতো এনে মাটি দি পুতলা এইবিলাক বনাবলৈ তাৰপিছত নিজৰ পৰা ভাবিলোঁ যে এটা কিবা বনাই চাওঁ তাৰপিছত এনেকৈ কৰি আৰু প্ৰথমে মানে সৰু সৰু পুতলাৰ পৰা আৰম্ভ কৰিছিলা তাৰপিছতে এনেকৈ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিবলৈ শিকিলা এতিয়া কেনেকুৱা লাগিছে বনাই পেলাই ভাল লাগিছে আৰ্টো কৰোঁতে তুমি ছবি অঁকা নেকি ছবি অঁকা ন সেইকাৰণে আহিছে তোমাৰ এই হাতৰ কামটো আৰু এইবোৰ যে ধুনীয়াকৈ পিন্ধাইছা বস্ত্ৰ এইবোৰ কিনি আনা সেইবোৰ এইখিনি কিনি আনা আৰু কি ইয়াত কি কাম কৰিবলৈ বাকী আছে এতিয়া খালি ফিনিচিং কাম আছে মাৰ গয়না কাটি আৰু চুলি এইবিলাক আৰু এইটো এই যে প্ৰতিমাটো বনালা এইটো তুমি কি ঘৰৰ কাৰণে বনাইছা নে আন কোনোবাই নিব নে কি তোমালোকৰ ইয়াতে পূজা এখন হয় ন ইয়াতে হয় ঘৰৰ হয় ঘৰতে হয় তেওঁলোকৰ পূজা ইয়াতে পাতে এইখিনি জেগাডোখৰ কি বুলি কয় মধ্যপাৰা হয় এয়া দৰং কলেজৰ ওচৰত আছে আমাৰ তেজপুৰৰ মধ্যপাৰা বুলি কয় এইডোখৰ জেগা আৰু ইয়াতে এনেকৈ তেওঁলোকে নিজৰ ঘৰতে নিজৰ ঘৰুৱা পূজা এখন ঘৰুৱা পূজাৰ বাবে তেওঁ নিজেই নিৰ্মাণ কৰিছে ইমান সুন্দৰ প্ৰতিমা মূৰ্তি গতিকে সঁচাকৈ প্ৰতিভাৱান যুৱকজন আৰু তেওঁক যদি কোনো লোক থাকে যে তেওঁক আৰু আগুৱাই নিব বিচাৰে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে আৰু তেওঁক সহায়ো কৰিব পাৰে কাৰণ যিহেতু তেওঁ প্ৰতিভাটো আছে গতিকে তাৰ বিকাশ কৰাৰ দায়িত্ব আমাৰেই তেওঁলোক উঠি অহা প্ৰজন্ম গতিকে আপোনালোকে তেওঁক সহায়ো কৰিব পাৰে আগবঢ়াই নিবলৈ আৰু তেওঁ সঁচাকৈয়ে এই হাতৰ শৈলী সঁচাকৈয়ে আমি অনুকৰণ কৰিবলগীয়া ইমান সুন্দৰকৈ বনাইছে দুৰ্গা প্ৰতিমাটো আৰু বাকী কোনোবাই সহায় কৰি দিয়ে নে পৰিয়ালে সহায় কৰে আৰু ছাপোৰ্ট কৰে চাগে পুৰা ন পৰিয়ালে কোন কোন আছে তোমাৰ মা মোৰ ঘৰত মা আছে দেউতা আছে বৰমা আছে জেঠা আছে আৰু সকলোৱে সহায় কৰি দিয়ে তোমাক ইয়াত বনোৱা আৰু যে এই পূজাখন একচুৱেলি ঘৰুৱাভাৱে কৰা গম পাইছোঁ কিন্তু তুমি এইটো ৰুমতে কৰা নে কি এইটো ৰুমত তেওঁৰ মাকো আছে আমাৰ লগত গতিকে আহক অকণমান এইফালে আহক
তেওঁ কৈ দিব কেনেদৰে তেওঁ কেতিয়াবা আৰম্ভ কৰিলে মানে এনেকৈ পূজাটো সৰুৰে পৰা আমাৰ 6ত পৰে তেতিয়াৰ পৰা আৰম্ভ হৈছে গুৰু এটা বনাইছে তাৰপৰা নিজে পূজা কৰিছে মানে 6ৰ পৰা মানে পূজাটো কি নিজে কৰিম বুলি নিজে কৰে নিজে কৰে তাৰপিছত আকৌ হেৰি সেৱাত উঠিছে আকৌ বনাইছে আকৌ কৰিছে তাৰপিছত এবছৰ গেপ গ'ল সেই দাদু দোকান তাৰপিছত গেপ গৈছে আকৌ নিজে কৰিছে আৰু মানে কি বামুণ আৰু তেওঁ বামুণ নালাগে আমাৰ এনে নালাগে আৰু ভোগটো দিয়ে থাকো যে সেইটো নিবেদন কৰিব লাগে ব্ৰাহ্মণৰ কাম লাগে পইতাটো তাতো পইতা নহয় এইটো কাৰণে এটা ব্ৰাহ্মণ লাগে সেইটোৱে কাম আৰু আমি নিজেই কৰো সি কৰে আৰু তেওঁ বোলে শ্লোকো মাতিব জানে ন আমাক মাতি শুনাব অকমান কিবা এটা নমো अपवित्र पवित्र व सर्वावस्थं गतो इव जत् श्री पुंडलिकाक्ष सभज्ज अभ्यंतर नमो शुचि शुचि नमो जयंती मंगलकाली भद्रकाली कपालिनी दुर्गा शिव समाधते सोहा सदा नमस्ते সুন্দৰ বৰ সাংঘাতিক ধুনীয়াকে কৈছে সঁচাকৈ ভাল লাগিলে আৰু জানা আৰু আছে या देवी सर्वभूतेषु स्वस्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमो नमः সুন্দৰ অতি সুন্দৰ আৰু এনেকুৱা প্ৰতিভাৱান শিল্পী এগৰাকী মাতৃ তেওঁ হয়তো গৌৰৱান্বিত ন গতিকে নিজে এনেদৰে কৰিছে কাম আৰু নিজৰ আগ্ৰহেৰে কৰিছে গতিকে এনেকুৱা প্ৰতিভা আমি উলিয়াই লৈ যাব লাগিব সেইটোৱে আমাৰ দায়িত্ব আমাৰ কৰ্তব্য গতিকে আপোনালোকে দেখিলে আৰু তুমি কিবা ক'বা তোমাৰ ফালৰ পৰা কেনেকুৱা লাগিল আমি আহিছো যে ভাল লাগিছে নেকি আৰু বেলেগ চেনেলো আহিছিলে নেকি আহিছিলে ভাল লাগিছে গতিকে কষ্ট কৰা কাম সাৰ্থকতা পাইছা হয় নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিবা এটা কৈ দিয়া সাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়া দিদিৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলে শেয়াৰ কৰিব কমেন্ট কৰিব সবে ইয়াতে ভিজিট কৰিব থ্যাংক ইউ সো মাচ গতিকে আজি আমি আপোনালোকক দেখুৱালো এই প্ৰতিভাৱান যুৱকজনক আৰু আপোনালোকে তেওঁক যদি বিচাৰে কেতিয়াবা কন্টেক্ট কৰিব পাৰে গতিকে সঁচাকৈ সুন্দৰ প্ৰতিমা তেওঁ বনালে আৰু সেইবাবে আহিছোঁ ইমান সুন্দৰ এটা সঁচাকৈ আপোনালোকে দেখিছে চাওক কিমান নিখুঁতভাৱে বনাইছে মূৰ্তিটো আৰু আহি খুবেই ভাল লাগিলে গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু সদায় কৈ থকাৰ দৰে মোৰ যদি ভাল লাগিছে আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে মৰম দিলেহে মই আগুৱাই যাব পাৰিম ধন্যবাদ